সকলোকে স্বাগতম জনাইছোঁ অট'মেটিভ ৰাইডাৰ চেনেলটোলৈ। এই বেলিন'খনৰ বাম্পাৰটো চেঞ্জ কৰাই আছোঁ। বাম্পাৰটো আপোনাৰ তলৰ চাইডে বেয়া ৰাস্তাত তলৰ চাইডে লাগি পেলাই ভাঙি গ'ল। তো বাম্পাৰটো চেঞ্জ কৰি আছোঁ। কামটো হৈ আছে ইঞ্চুৰেঞ্চ ক্লেইমৰ জৰিয়ত। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক স্কিপ নকৰাকৈ। খোলা আছে। Rubah. তলৰ এই পোষ্টকেইটাও আপোনাৰ বেকা হৈ গ'ল, কাৰণ তলেদি খুন্দা লাগিছিলে। খুন্দা লগাৰ ফলত সোঁফালৰ পোষ্টটো বেকা হৈ গ'ল আৰু আপোনাৰ বাওঁফালৰ এই পোষ্টটো বেকা হৈ গুচি গ'ল। এইটো ৰিপেয়াৰিঙত আহি যাব, কাৰণ এপনৰ লেগ বুলি কোৱা হয় বা এপন বুলিও কোৱা হয়। যদি আপোনালোকে জানিব বিচাৰে ক্লেইম কৰিলে কি কি প্ৰচেছ হয়, ক্লেইম কৰিলে কিমান খৰচা আহে, বা নিজৰ পইচা দি কৰিব গ'লে আপোনালোকৰ কিমান খৰচা আহে, তো কমেণ্ট কৰি জনাব। তো কমেণ্টৰ ৰিপ্লাই মই কৰি দিম। যদি মোৰ অট'মেটিভ ৰাইডাৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি যাব। ধন্যবাদ।